নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। আজি আমি কথা পাতিবলৈ গৈ আছো এনে এজনী মহিলাৰ বিষয়ে, যিজনী মহিলা নেকি ভিডিঅ'ৰ নামত যি টি কৰি দিছে, লাজ সন্মান সকলো পাহৰি গৈছে সামান্য ফলোৱাৰ্ছ পাবৰ কাৰণে, সামান্য ভিউৱাৰ্ছ পাবৰ কাৰণে। এই মহিলাগৰাকীয়ে যি টি কৰি দিব পাৰে। তো বেছি দেৰি নকৰি আমি ক্লিপটো চাই লওঁ। অ' মাই গড, পিৰিয়ড হ'ল চাগে মোৰ। হয় মোৰ পিৰিয়ড হ'ল। আজি ডেট আছিল জানো? এদিন আগুৱালে। এতিয়া কি হ'ব? ইয়াতে লাগিয়ে গ'ল। পেট আছেনে নাইবা? কি হ'ব? কি বিষ, ইমান বিষ, মৰিয়ে যাম নেকি? মাও ঘৰত নাই, পেটটো ইমান বিষাইছে। হয় বাইদেউ, মই মানিছো আপোনাৰ পিৰিয়ড হৈছে। বয়স অনুযায়ী সকলো মহিলা বা সকলো ছোৱালীৰ পিৰিয়ড হয়, কিন্তু পিৰিয়ড হ'ল বুলি আপুনি এনেকুৱা ধৰণৰ এটা ভিডিঅ' বনাই দিব, বাপ্পা ঐ মোৰ পিৰিয়ড হৈছে, অ' মা মোৰ বিষাইছি, এইটো কিবা এটা ভিডিঅ' হ'ল হা? ভিডিঅ'ৰ নামত মুঠতে কণ্টেণ্টৰ নামত মানে যি টি মানে আপোনাৰ হাতত কণ্টেণ্ট নাহে ন বাইদেউ? আপুনি মানে বেলেগ কণ্টেণ্ট বিচাৰি নাপায়, মানে কণ্টেণ্ট আপোনাৰ এইবিলাকে হা। আমাৰ মানে ভিউৱাৰ্ছ গীতাও মানে ইমান ভাল, মানে আমাৰ বাইদেউৰ পিছতে লাগি থাকে। মানে আমাৰ বাইদেউ মানে বাক্সদি কৰাত ভাল, আমাৰ ভিউৱাৰ্ছ গীতাও বাক্সদি চাৱাত ভাল। কোনে এনেকুৱা কৰে পিৰিয়ড হ'লে কচোন? এনেকুৱা অভাৰ এক্টিং কোনটো ছোৱালী কৰে, কোনটো মহিলাই কৰে দেচোন ক? এনেকুৱা এক্টিং চাও। পিৰিয়ড হোৱাটো কোনো লাজৰ বিষয় নহয়, এইটো ভগৱানৰ সৃষ্টি, সেইটো কথা সকলোৱে জানে। পিৰিয়ড হ'লে কিবা এটা অসুবিধা হ'লে বা ঘৰৰ মানুহক ক'ব লাগে, বা কাৰোবাক পেড লাগে সেইটো কথা ক'ব লাগে, সেইটো লাজ কৰিব লগা কথা নহয়। ये बड़ी अच्छी बात कही आप। কিন্তু এনেকুৱাকে কিবা কৈ থাকিম নেকি মোৰ পিৰিয়ড হৈছে, অ' মাই মোৰ পেটটো বিষাইছে? আমি হ'লে আজিকালি কিন্তু আমাৰ গাঁৱে ভূঞে এনেকুৱা ধৰণৰ কথা কিন্তু শুনা নাই, কিন্তু আমাৰ বাইদেউৱে কৈছে বাপৰে বাপ চাও মোৰ পিৰিয়ড হৈছে। বেলেগৰ পিৰিয়ড নহয়ে, তাৰমানে বেলেগ তিৰিত তাৰমানে পিৰিয়ড নহয়, আমাৰ বাইদেউৰে পিৰিয়ড হৈছে। আৰু এটা কথা হ'ল যে কি আমাৰ বাইদেউৰ ছোৱালী অৱস্থাত মানে পিৰিয়ড হয় নাছিল, এইবাৰ মানে প্ৰথম পিৰিয়ড হৈছে। যা ক'ত মৰা মৰ। আৰু মই কৈছো বাইদেউ, এনেকুৱা ধৰণৰ বাক্সদি কৰি কেনে, এনেকুৱা ধৰণৰ বাক্সদি কণ্টেণ্ট, যিটো কণ্টেণ্টৰ কোনো মানে অৰ্থই নাই, মানে যিটো মানে ভিডিঅ'ত কোনো ধৰণৰ এটা মেছেজে নাই, এনেকুৱা ধৰণৰ মেছেজ দিয়াত কৰি ভাল কণ্টেণ্ট এটা দিব নোৱাৰে নেকি হা? এইবিলাক বাক্সদি কৰি ভিউজ খোজাত কৰি আপুনি যে কৈ থাকে লাখ টকীয়া যাওক আৰু ভিক্ষা খুজক যে মোক প্লিজ ফ'ল' কৰক, ছাবস্ক্ৰাইব কৰক, এইবা কৰক, কিবা কৰক, এনেকুৱাকে ভিক্ষা খুজক। এনেকুৱা ধৰণৰ কণ্টেণ্ট দিয়াত কৰি ये बड़ी अच्छी बात कही आप। গম পাইছা? মানে মই কি কম, গল চল ফাটি গেলাই ঘাটা এংকে জেংকে বকচু তিৰকে গেল নেকি এটা। যি নহওক, তো ভিডিঅ'টো আজি এইখিনি আছিল। তো ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কৰিব, ফ'ল' কৰিব, আৰু মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।